নমস্কাৰ বন্ধু বান্ধৱীসকল মনিছ কিচেনলৈ আজি এটা আছামিজ ট্ৰেডিশ্যনেল ৰেচিপি বাঁহৰ গাজৰ ভাজি লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এই সোৱাদ লগা ৰেচিপিবিধ আপোনালোকে ঘৰত নিশ্চয় ট্ৰাই কৰিব। লোভনীয় যিসকলে খাইছে তেওঁলোককতো ইয়াৰ সোৱাদৰ বিষয়ে কোৱাৰ প্ৰয়োজন নাই। এনেধৰণৰ মোৰ নতুন নতুন ভিডিঅ' চাই থাকিবৰ বাবে মোৰ চেনেলটোৰ ভিডিঅ'বোৰ চাবলৈ আপোনালোকক অনুৰোধ জনালোঁ। বাঁহৰ গাজৰ ওপৰৰ কোমল অংশটো মই এনেকৈ মিহি মিহিকৈ কাটি ল'লোঁ। এইদৰে মিহি মিহিকৈ কাটি আমি এইখিনি এতিয়া বইল কৰি ল'ম। প্ৰথমতে মিহি মিহিকৈ কাটি লোৱা বাঁহৰ গাজখিনি আমি এনেকৈ কেৰাহীত ডুব যোৱাকৈ পানী দি আধা ঘণ্টা 45 মিনিটমান সময় বইল কৰি ল'ম। পানী দি আমি ইয়াত ঢাকন লগাই দিম। আধা ঘণ্টা সময় হৈ গ'ল। আমি এতিয়া এইখিনি অলপ চেক কৰিম সিজিছে নে নাই। দেখিছে প্ৰায় হালধীয়া হালধীয়া পানী ওলাইছে, মানে এইখিনি আমাৰ হৈ গৈছে। এইখিনি আমি এতিয়া এখন জালনাৰ সহায়ত এনেকৈ টুকি দিম, উঠাই দিম। বাঁহৰ গাজৰ ভাজি ৰেচিপিটোৰ কাৰণে মই ইয়াতে অলপমান মিহি মিহিকৈ কুটি লোৱা আলু লৈছোঁ, সৰু সৰু দুটা আলু, আদা নহৰু লৈছোঁ যিখিনি মই পিচি ল'ম, কেইটামান কেঁচা জলকীয়া, শুকান জলকীয়াও ল'ম কিন্তু সেইটো ইয়াত দেখুওৱা হোৱা নাই, আৰু এটা ডাঙৰ চাইজৰ পিঁয়াজ মিহি মিহিকৈ কুটি লৈছোঁ। এতিয়া মই খোৱা চ'দা ব্যৱহাৰ কৰিছোঁ কিন্তু পাবলৈ নাই কাৰণে আচলতে ইয়াত কলখাৰ ব্যৱহাৰ কৰা হয়। কলখাৰ ব্যৱহাৰ কৰিলে বেছি সোৱাদ হ'ব। পিছৰ ৰেচিপিত মই আপোনালোকক কলখাৰেৰে দেখুৱাবলৈ চেষ্টা কৰিম। কেৰাহীত তেল গৰম কৰাৰ পিছত প্ৰথমতে আমি কেইটামান বগা সৰিয়হ ইয়াত ফুটাই দিম। তেলটো অলপ ঠাণ্ডা হৈ থাকোঁতে সৰিয়হকেইটা দিব, নহ'লে ফুটি গা লৈ আহিব পাৰে। তাৰপিছতে আমি অকণমান জিৰা দি দিম কেইটামান, আৰু ইয়াৰ লগে লগে আমি দি দিম কাটি থোৱা কেঁচা জলকীয়াকেইটা। জলকীয়াকেইটা আমি অলপ ফালি ফালি লৈছিলোঁ। ইয়াৰ পিছতে আমি যিখিনি মিহি মিহিকৈ কাটি লৈছিলোঁ পিঁয়াজ তাত দি দিম। অকণমান লৰচৰ কৰি ভাজি ল'ম পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাকৈ। পিঁয়াজখিনি ঠিক আধা ভজা হৈ গৈছে। এতিয়া আমি ইয়াতে অকণমান জলকীয়া গুড়ি দি দিম, লৰচৰ কৰি দিম। তাৰ লগে লগে আমি 1 চামুচ আদা আৰু নহৰু থেতেলিয়াই লৈছিলোঁ। মনত ৰাখিব, এইটো আপোনালোকে মিক্সিত পিচি নল'ব, অকণমান থেতেলিয়াই দিলে ভাল লাগে। আদা নহৰুখিনি আমি ইয়াত ধুনীয়াকৈ মিলাই দিম। ইয়াতে অকণমান আধা চামুচ হালধি দি দিম। এইখিনিতে এটা কথা কওঁ, কলখাৰ ব্যৱহাৰ কৰিলে আচলতে হালধি নিদিয়াকৈ বনায়, তেতিয়াহে বেছি ভাল হয়। ইয়াতে মই অকণমান হালধি পাউডাৰ ব্যৱহাৰ কৰিলোঁ আজি, যিহেতু কলখাৰ নাই, চ'দাখাৰ দিছোঁ, অকণমান হালধি ব্যৱহাৰ কৰি দিছোঁ। যদি আপোনালোকে পিয়'ৰ কলখাৰত বনায় তেতিয়াহ'লে হালধি নিদিলেও ভাল লাগিব। এনেকুৱা অৱস্থাত আমি যিখিনি মিহি মিহিকৈ কাটি লৈছিলোঁ আলু, সেইখিনি ইয়াতে দি দিম। আলুখিনি দি অলপ লৰচৰ কৰি এতিয়া আমি ইয়াতে নিমখ দি দিম। নিমখৰ পৰিমাণটো কম পৰিমাণে দিব প্ৰথমতে, পিছত চাই ল'ব। কম পৰিমাণে নিমখ দি লৈছোঁ। আলুখিনি প্ৰায় অকণমান ভাজি ল'ব লাগিব। তাতে হালধি মছলাখিনি ভালকৈ লাগি যোৱাকৈ আমি আলুখিনি ভাজি ল'ম। এতিয়া আমি ইয়াতে সিজাই টুকি থোৱা পানীৰ পৰা উঠাই থোৱা বাঁহৰ গাজখিনি ইয়াৰ ওপৰত দি দিম।
বাঁহৰ গাজখিনি দি আমি সুন্দৰকৈ তল ওপৰ কৰি দিম। মছলাৰ কেঁচা ভাৱ আঁতৰি গৈছে আৰু বাঁহৰ গাজৰ এটা সুগন্ধ ওলাইছে ইয়াতে। এনেকুৱা অৱস্থাত আমি 1 পিঞ্চ চ'দা খাৰ ইয়াতে খোৱা চ'দা দি দিলোঁ আৰু ইয়াৰ লগে লগে আমি দি দিম 1 চামুচ চয়া চচ ইয়াতে মিলাই দিম। চয়া চচটো অপচনেল, আপোনালোকে যদি ভাল নাপায় তেতিয়াহ'লে নিদিলেও কোনো কথা নাই, কিন্তু চয়া চচ দিলে এটা বেলেগ ফ্লেভাৰ আহে বাঁহৰ গাজত, সেইটো দি খাই চাব পাৰে। চয়া চচ মছলাখিনি গোটেইখিনি যেতিয়া ইয়াত এনেকৈ মিলি যাব আৰু অকণ অকণ তেল এৰা আৰম্ভ কৰিব, তেতিয়া আমি ইয়াতে সামান্য পৰিমাণৰ পানী দি দিম। পানীখিনি গৰম পানী দিব লাগিব। এই পানীটো আলুটো সিজিবৰ কাৰণে দিয়া হৈছে। যদি আলুটো ইতিমধ্যে সিজি যায় পানী নিদিলেও এনেকৈ ৰাখিলেও বেয়া নালাগিব। আমি খুব সামান্য পৰিমাণে ইয়াত পানী দি দিলোঁ আৰু পানী দি প্ৰায় 3-4 মিনিটৰ কাৰণে আমি ঢাকন দি দিম। প্ৰায় 3 মিনিট সময়ৰ পিছত আমি আকৌ উভতি আহিছোঁ। এয়া দেখিছে পানীখিনি সম্পূৰ্ণৰূপে শুহি গৈছে আৰু আমাৰ আলুখিনিও ইতিমধ্যে সিজি গৈছে। এয়া আলু আপোনালোকক দেখুৱাম, সিজি গৈছে, ধুনীয়াকৈ গলি গৈছে। এয়া গলি গৈছে। আমাৰ বাঁহৰ গাজ আৰু আলু ভাজি ইতিমধ্যে হৈ গৈছে খাৰ দি বনোৱা। এতিয়া মই এইখিনি নমাই দিম। খুব কম সময়ৰ ভিতৰত বনোৱা এই ৰেচিপিটো আপোনালোকে ঘৰত নিশ্চয় ট্ৰাই কৰিব আৰু কেনে লাগিল মোক জনাবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি আজি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে নতুনকৈ চাই থকা সকলক অনুৰোধ জনাইছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু এনেধৰণৰ নতুন নতুন পৰম্পৰাগত খাদ্য ৰেচিপি চাবৰ বাবে কাষৰ বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ।